Hey guys, বৰ্তমান আছো খেতিত আৰু এই পানী দিবা মানে আমাৰ খেতি নহয় সপনৰ খেতি এইটো তাই সপন মোক লৈ আহিছে বলে পানী দিবা নাজানে বলে খেতিত এয়া মটৰ লগাই দিছো বৰ্তমান আৰু এইটো বৰিঙৰ পৰা পুৰা পানী যাই আছে এনেকে খেতি দি সেইটো সপন আৰু এইবিলাক চাওক বেহৰৰ খেতি হয় বেহৰ আপোনালোকে দেখিছে নে নাই বেহৰৰ খেতি এইবিলাক এর ভিতৰত মানে বেহৰ আছে বেহৰ এইবিলাক চাওক আৰু ইপিনে আছে মাকৈ সিদিনাখন যেটা ঠাইত আছিলো আমি সেইটো ঠাইৰে মানে এইটো ভাগ আৰু আমি আছিলো সিদিনাখন সেইটো চাইডে আছিলো আজি মানে সেইটো চাইডে নাই বৰ্তমান এইটো চাইডে বৰ্তমান সেইটো চাইডত যাব পাৰো পোৱা নাযায় আৰু এইটো সপন এই গাইছ বৰ্তমান এইটো ৰাস্তাতে দি আছো একদম আগতে কৈছিলো বেহৰ কৈছিলো এইবিলাক সৰিহ হয় সৰিহ তো আমাৰ খুৰীয়া ভাষাত মানে বেহৰে কয় আৰু এনেকা আৰু এইবিলাক চাওক একদম মাকৈ আছে আমি মাকৈয়ে খাব যাই আছো সেইটো জায়গাত সেইদিনাখন যিটো জায়গাত গৈছিলো আজি সেইটো জায়গাতে যাই আছো এয়া সপন গুণ্ডা আছে এনেকে যাই আছে এইবিলাক চাওক না একদম সব মাকৈ খেতি এইবিলাক গাঁৱৰ মানুহে সব মানে মাকৈ সব মানে খেতি কৰি উপাৰ্জন কৰি থাকে পইচা মাকৈ হোৱা পাছত আৰু কিবা কিনি বেলেগ খেতি কৰিব আৰু এইবিলাক কি খেতি আছিল ৰে এইটো বেহৰে আছিল নেকি মানে সৰিহ সব মানে খেতিৰ ওপৰত নিৰ্ভৰশীল সকলে মানে খেতি কৰে তো খেতি কৰিলে আমি খাব পাৰো মানে না গাঁৱলীয়া মানুহৰ এনেকাই আৰু মানে এইটো খেতি হৈ যাব পাছত আৰু নেক্সট খেতি কৰিব তাৰ নেক্সট খেতি হোৱা পাছত আৰু নেক্সট খেতি কৰিব মানে এনেকাই চলে আৰু আমাৰ গাঁৱলীয়া লাইফটো এই গাইছ সপনে বৰ্তমান মোক মাকৈ খাব লৈ আহে বৰ্তমান তাৰ নিজে কামত ধৰে আৰু মোক বৰ্তমান ঘুমাই থাকবা দিলে মই ঘুমি আছো বৰ্তমান এই যে সপনে কাম কৰে আছে এই যে বেহাৰৰ কাম চাফা কৰিব লাগছে বৰ্তমান ইমান বেয়া মানুহ দেখছা এই গাইছ তাতে বৰ্তমান মানে বেহৰ চালা হৈ আছে বাছা হৈ আছে আৰু এনেকে মাকৈ বাৰীৰ মাজেদি আমি যাই আছো বগৰী আনি পেলাই এইটো বগৰী গাছ এইটো আগত সপন আৰু মই যাই আছো বগৰী খাবলৈ বগৰী খোৱাৰ পিছত খাম মাকৈ মই মাকৈ কৈছোঁ মাকৈ মাকৈ খাম মানে আগত বগৰীটা খাম নেকি এইলা বগৰী কালি পাৰে নেকি বেলেগৰ নাম গম নাপাম কিয় চাতামতে মই guys bogori kayak bogori এই যে গাইছ বৰাই আছে এইবাৰ আমি খাম এইবিলাক লাল জ্বালা পকা বগৰী খাবি যদি আহি যাম আকৌ এইবাৰ আছে এইবিলাক জীৱনত কাম নকৰা ল'ৰা গাইছে আজি কাম কৰি আছে এয়া খেতি পথাৰত মানে বৰ্তমান আপডেট হ'ল বহুতখিনি একদম ভেলাঘৰটো লাগি গৈছে বৰ্তমান মানে এই ভেলাঘৰত আমি মাকৈ পুৰা দি খাম বা বহুত গৰম ৰে মাকো এই যে মাকৈ ডাইরেক্ট দিয়ে তাতে ওঠে দে
কাৰ কাৰ ফালে গণেশ পূজা হৈ আছে আপোনালোকে কমেণ্ট কৰি জনাব আমি আহিছোঁ আমাৰ ইয়াতে অভয়পুৰীত গণেশ পূজা চাবলৈ স্বপন আৰু মই গাড়ীত আছিলোঁ আৰু দুটামান লগ থক পাব পাৰোঁ চাংকুনকে লগ পাম কিন্তু এতিয়া অভয়পুৰীত বহুত ডাঙৰ গণেশ পূজা হয় 7 দিনীয়া কাৰ্যসূচী আজি মানে শেষ দিন আজি আহিলোঁ আমি আৰু আজি হ'ব ইয়াতে কি কয় মণ্টুমণি আহিব আজি সাংস্কৃতিক সন্ধিয়া আছে তো এইবিলাক চাওক না গাড়ী পাৰ্কিং কিমানবিলাক আপোনালোকে দেখিব পাইছে এইবিলাক এইটো ইয়াৰে গেটখন এতিয়া সোমাই যাওঁ আমি এই যে গাইছ বাজারের ভিড় বর্তমান মেলা রাস্তা আছে মেলা গলি আপনার যতে যায় ওতে পাব মানুহ এই আমার সবন আছে কিবা কৈ আছে মানুষের অভাব টংসা দোকানের অভাব নাই দোকানের অভাব নাই মানুষের অভাব নাই যতে যাবি ওতে মানুষের খাওয়াবি এই যে সব না একদম সব মানে ভগবানের লাগে পূজার বস্তু ইয়াতে পাই যাব আহিব আৰু এইটা চাকি ইয়াতে মেইন মন্দিৰটো আছে ইয়াতে যে আনন্দ মেলা না কি এই যে মেলা ডাঙা আৰু পুৰা গান গান হৈ আছে মিনি নাগৰদলা আৰু মেলা বস্তু আছে বিগ নাগৰদলা মানে স্যার কি এই যে একটা লোক পাইছিল পালা লছরে বারে দেখছা জয়গুরু শঙ্কৰৰ নাম তাৰ আনন্দ মেলাত সিমান মানুহ নাই ডিস্কো ডেন্স অহা নাই নেকি এইবাৰ Betul. উঠা দিবি না দিয়েতে আমাক উঠা দিবি না দিয়েতে তই উঠলে যে আর সৰু বাচ্চাগিলা নোট ফোন নামত আরে আমি নামা বছর মই উঠিম তই 1 লাখ সৰু বাচ্চা ঐ গাইছ এই দোকানীয়ে কিবা ইনষ্টাগ্ৰামত ৰিলহে চাই আছে এতিয়া বেচা বেচাৰি কয় টাকা করে টিকেট পার্টনার 50 টাকা বহুত বঢ়িয়া লাগে রাখো গাইস একদম মিঠাই দোকান মিঠাই সব আছে জিলেপু ভুজিয়ে কি খাবি আপোনালোকে সব আছে এইবিলাক একদম মানে মিঠাই দোকান দে ভাল লাগব মিলছে তোর লগত বঢ়িয়া বেয়া দেখে এইটা বেশি ডাঙৰ আৰু দুটা ঐ এংগিৰি বাৰ্তা লতৰ কাৰণে ভাল হ'ব জয়গুৰুৰ কাৰণে কচোন এংগিৰি বাৰ্তা ল ভাল হ'ব এতিয়া এংগিৰি বাৰ্তা মিলিব ঐ এতিয়া প্ৰিন্সিপাল নিচিনা লাগছে লবি নেকি ভাই 100 টকীয়া মাল এইবিলাক ছেকেণ্ড হেণ্ড 100 টকীয়া মাল ল বিজিমেন ইফালে সেকেন্ড হ্যান্ড মাল লবি নাকি এই গাইস গণেশ পূজাৰ প্ৰসাদ খাই আছো এয়া খিচিৰি মোৰ যে পাৰ্টনাৰ আৰু মই জয়গুৰু খিচিৰি খাই আছো এয়া প্ৰসাদ এইটো বহুত মানুহ খাই আছে এইফালে বহুত গৰম হয়